নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ আৰু এটি কবিতা যি কবিতা এজন বিশেষ মহান ব্যক্তিত্বৰ এক মহৎ ব্যক্তিৰ যিজন ব্যক্তিৰ নাম হয়তো গোটেই অসম গোটেই পৃথিৱীতে নজনা নাথাকিব। আজিৰ এই কবিতাটোৰ জৰিয়তে তেওঁৰ মহান ব্যক্তিত্ব তেওঁৰ সমাজৰ প্ৰতি নিজকে উৎসৰ্গ কৰি দিয়া অনুবৃত্তিৰ প্ৰতি সঁহাৰি জনাই এটি কবিতা তেওঁলৈ আগবঢ়াইছোঁ। যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ কবিতাটিৰ শিৰোনাম ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। আপুনি কোন? আপুনি ক'ৰ? আপুনি কিয় বিখ্যাত? সেইবোৰ জানিব পাৰিছোঁ, যদিও এটা উত্তৰ পোৱা নাই, কেৱল এটা প্ৰশ্নৰ। গুগল, টুইটাৰ, চিৰি, এলেক্সা সকলো বিফল, সকলো স্তব্ধ, যাৰ প্ৰকৃত পৰিচয় দাঙি ধৰাত সকলো ব্যৰ্থ হৈ পৰিছে। মোৰ জ্ঞানৰ পৰিধিৰ পৰিসীমাত আপুনি এজন ভাৰতীয় নাগৰিক, এজন অসমীয়া, এজন সফল স্বামী, এজন সফল পিতৃ, এজন জনপ্ৰতিনিধি আৰু এজন মানুহৰ হকে আৰু মানুহ ভাল পোৱা ব্যক্তি। মই জনপ্ৰতিনিধিও বহুতো দেখিলোঁ, নেতাপালি নেতাও বহুত দেখিলোঁ, তথাপিও আপোনাৰ বৈশিষ্ট্য আৰু প্ৰকৃতিয়েই সুকীয়া, যিয়ে সকলোকে চেৰ পেলায়, যাৰ খদমদমত ৰাজনীতিত তোলপাৰ লাগে, যাৰ চাওক বোলা শব্দই সকলো প্ৰশ্নৰ উত্তৰৰ সকাহ হৈ পৰে। তেওঁৱেই আমাৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ, যাৰ স্থিতি অসমৰ ৰাজহাৰ স্বৰূপ, যাৰ আস্থা আৰু ভৰসা ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিৰ দৰে সদায় অটুট। কেৱল এই প্ৰশ্নৰেই উত্তৰ বিচাৰোঁ, আপুনি কি? মানুহ নে ভগৱান, যে আমাৰ দৰে তুচ্ছ মানৱৰ হকে দিন ৰাতি একাকাৰ কৰি উঠি পৰি লাগিছে? মই বীৰ লাচিত, কনকলতা, কুশল কোঁৱৰ সকলোকে এখন দৃশ্যপটৰ জৰিয়তে চিনি পাইছিলোঁ। কেৱল একমাত্ৰ আপোনাক দেখিছোঁ স্বচক্ষে, যি সকলো বীৰৰ সংমিশ্ৰিত ৰূপস্বৰূপে প্ৰতিফলিত হৈছে। হয়, সঁচাকৈ প্ৰতিফলিত হৈছে। কেনেকৈ পায় আত্মবিশ্বাস আৰু আন্তঃশক্তি? আপুনি কি কওকচোন, মোক উত্তৰ দিয়ক। আপুনি কিনো আচলতে? আপুনি ভগৱান নে মানুহ? ধন্যবাদ। গোটেই দেশজুৰি, গোটেই ভাৰতজুৰি, গোটেই পৃথিৱীজুৰি যি এটা কৰোণা ভাইৰাছৰ মহামাৰীয়ে দেখা দিছে, সেই মহামাৰীত আমাৰ অসম সন্তান ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে যিদৰে নিজকে উৎসৰ্গা কৰি মানুহৰ বাবে কাম কৰি গৈছে, দিন ৰাতি একাকাৰ কৰি যিয়ে নিজৰ ৰাজ্যখনক বচাবলৈ চেষ্টা কৰি আছে, এই অপ্ৰাণ চেষ্টাক সঁহাৰি জনাই আজিৰ এই কবিতাটো পঢ়ালোঁ। যদি আপোনালোকে ভাল পাইছে প্লিজ অলপ শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে লাইক নকৰিলেও কথা নাই, অলপ শ্বেয়াৰ কৰি দিয়ক। আৰু যিমান পাৰে কবিতাটো যদি অলপ হ'লেও যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেধৰণৰ কবিতা আৰু আগলৈ পাই থাকে। আজিৰ কবিতাৰ শিতানটো ইয়াতেই সামৰণি মাৰিছোঁ। আপোনালোকে সুখে থাকক, সন্তোষে থাকক, কৰোণা ভাইৰাছ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখক আৰু লগতে নিজৰ পৰিয়ালকো বচাই ৰাখক। তাৰে কামনাৰে আজিৰ এই কবিতাৰ শিতানটো ইয়াতেই সামৰণি মাৰিলোঁ। ধন্যবাদ। আপোনালোকৰ দিনবোৰ শুভ হওক।